নমস্কাৰ বন্ধুসকল, মই বিকে আজি আপোনালোকক মোৰ এই ইউটিউব চেনেল i.8ত বিকিলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ বাবে কেইটামান আচৰিত ধৰণৰ সাঁথৰ লৈ আহিছোঁ। গতিকে আজি পলম নকৰি বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আমাৰ 1 নম্বৰৰ সাঁথৰটো হৈছে ভাবি চিতি কোৱাচোন মূৰত টিকনি লৈ পুৰি মৰে কোন। বন্ধুসকল কওকচোন বাৰু, আপোনালোকৰ সময় আৰম্ভ হৈ গৈছে। বন্ধুসকল আপোনালোকে উত্তৰটো বিচাৰি পালেনে বাৰু? উত্তৰটো হৈছে মমবাতি। বন্ধুসকল আজি আমাৰ 2 নম্বৰ সাঁথৰটো হৈছে কিং অদ্ভুতং চক্ষুথ পুত্ৰ জন্মনং হাড় মাংস ত্যাজি কেৱলয় ৰক্ত ভক্ষণং। বন্ধুসকল এইটো একদম আচৰিত সাঁথৰ, গতিকে আপোনালোকে ভাবকচোন। বন্ধুসকল আপোনালোকে উত্তৰটো বিচাৰি পালেনে বাৰু? উত্তৰটো হৈছে কুঁহিয়াৰ। আজি আমাৰ 3 নম্বৰৰ সাঁথৰটো হৈছে কাল বৰণ অষ্টচৰণ বেৰত শেৱালি মাৰে বেৰতেই হয় মৰণ। বন্ধুসকল কওকচোন বাৰু আপোনালোকে। বন্ধুসকল উত্তৰটো হৈছে মকৰা। বন্ধুসকল আজি আমাৰ 4 নম্বৰৰ সাঁথৰটো হৈছে তিনি নেত্ৰাধাৰী নহয় শূল পানী জটা বলকলধাৰী নহয় বিপ্ৰচাৰী বৃক্ষা প্ৰবাসী নহয় পক্ষীৰাজ বাধ্যত থাকন্ত জল নহয় মেঘৰাজ। বন্ধুসকল উত্তৰটো হৈছে নাৰিকল। বন্ধুসকল আজি আমাৰ 5 নম্বৰৰ সাঁথৰটো হৈছে এক সন্যাসীৰ 2 ভাই মাংস খাবৰ মন যায় মৰাও নানিবা জীয়াও নানিবা বিনা মাংসে ঘৰলৈ নাহিবা। বন্ধুসকল এই সাঁথৰটোৰ উত্তৰটো আছিল কণী। আপোনালোকে যদি পাৰিছিলে তেতিয়াহ'লে কমেণ্টত পাৰিছিলে বুলি জনাই দিব। গতিকে বন্ধুসকল আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে বন্ধুসকল আজিলৈ আহিছোঁ।